Hey guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। তো কালি গৈছিলোঁ মই দীঘলী পুখুৰী ভোগালী মেলা আয়োজন হৈ আছিলে তাতে মই ভিডিঅ' কেইটামান ক্লিপ কৰিছিলোঁ ইমান ভিৰ মানুহৰ ভোগালী মেলাৰ কাৰণে মই অলপ তাৰে ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ আপোনালোকৰ কাৰণে তেনেহ'লে বলক সেই ভিডিঅ'টো অলপ চাই লওঁ। বৰ অসম ভোগালী মেলা হৈ আছে সিদ্ধিনাথ শৰ্মা ভৱন দীঘলী পুখুৰীত যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে আহিব পাৰে এয়া চাওক যি বিচাৰে আপোনালোকে চব পাব ইয়াতে দৈ ক্ৰীম লাড়ু পিঠা নাৰিকলৰ পিঠা তিলৰ পিঠা বিভিন্ন ধৰণৰ বস্তু পাব ভেৰাইটিজ আৰু ইয়াত দৈ টেকেলিত মহৰ দৈ একদম যি লাগে সব পোৱা যায় ইয়াতে বেলেগ বেলেগ ঠাইৰ পৰা দৈ ক্ৰীম মানে বেচিবলৈ আহিছে এয়া ৰামদিয়াৰ পৰা আহিছে তেনেকৈ সৰভোগৰো আছে আৰু এয়া সব ইমান ভিৰ মানুহ একদম সোমাব নোৱাৰি ভিতৰত ধুনীয়া লাগিছে কিমান হয় এটা ষ্টিকত সুধা আকৌ ষ্টিকত 100 এটা যেকোনো চবে চিকেন নেকি এইটো চিকেন এইটো পৰ্ক কোনটো খাওঁ পৰ্ক নোখোৱা বহি দিয়া এনেকৈ থিয় ভোগালীৰ আয়োজন পাৰ পিচ কিমান হয় অৰ্ডাৰত আছে পাৰ পিচ কেনেকৈ 6 খাব মন গৈছিল মোৰ গৰম গৰম লোৱা আকৌ খোৱা ডেৰ ঘণ্টাৰ পৰা ৰৈ আছে কেনেকৈ হয় ইয়াত ক্ৰীম কেনেকৈ হয় লিটাৰ 500 হয় লিটাৰ 500 মানে এইটো টেঙা এইটো ক্ৰীম নেকি খাইছো কেনেকৈ দিছা টেষ্ট কৰা কম সম কৰি যাব হে কেনেকুৱা লাগিছে সবৰে ৰহন 480 হয় না নহয় এরম আপোনালোক কেতিয়ালৈ থাকিব কাইলৈকে এইটো ক্ৰীম ন এইটো ক্ৰীম আৰু এই কেনেকৈ হয় এইটো কি বুলি কয় চুঙা দৈ আছে 200 আছে 250 আছে 300 আছে মোহৰ নে মোহৰ 200 হয় বাপে ইমান একদম পুৰা ভিৰ লাগিছে চুঙা দৈ এটা 250 তিল পিঠা পাৰ পিচ 100 টকাকৈ ক্ৰীম লিটাৰ 500 টকা বহুত ভিৰ লাগিছে তো এতিয়া আমি আহিছোঁ ভোগালী আয়োজন 2021 ইয়াতে বাৰু কি আছে চিৰা মুড়ি আখৈ পাৰ পিচ কেনেকৈ হয় 5 নেকি ধুনীয়া গৰম গৰম তেল পিঠা লাষ্ট কেতিয়া লগ পাইছিলোঁ লকডাউনৰ আগত ভিডিঅ'বিলাক চাই থাকোঁ বাৰু ভালে লাগে
তুমি কি খোৱা বোৱা কিবা কৰি খাইছা নেকি খোৱা বোৱা মানে মইতো একো কি দেখাইছা ব্লগত চব কি দেখাইছা পিঠা পিঠা বনাই কেনেকৈ বনাই কি ঠিক আছে দিয়া তাকে, তোমাৰ ব্লগটোলৈ শুভেচ্ছা থাকিলে তাকে থেংক ইউ অ মাই গড তা হেৰালে পাইছে পাইছে মই তোমাক বিচাৰি ফুৰিছোঁ মই ভাবিছোঁ হেৰালা তুমি এতিয়া আমি চানা খাওঁ বাদাম কেইটামান দি দিব মছলা বেছি নিব চটপটা হৈ যাব তো আমি এতিয়া চিকেন পুৰা চটপটা চব খালোঁ আৰু আমি ক্ৰীম লৈছিলোঁ ৰামদৈয়া নেকি কিবা এটা ৰামদৈয়া নে কিবা এনেকুৱা আছিলে তাৰপৰা আমি ক্ৰীম ল'লোঁ এতিয়া আমি যাওঁ এই বাইকত উঠিলোঁ আৰু খুলি দিছিলোঁ